নমস্কাৰ সকলোকে জ্ঞান একাডেমি জালটো পুনৰ স্বাগতম কৰিছোঁ। ফাইনেলি বন্ধুবান্ধৱীসকল তোমালোকৰ কাৰণে আহি গ'ল ফাইনেলি বহুত বেছি ভাল খবৰ, কাৰণ হাই ছেকেণ্ডেৰী অফিচিয়েল যোনটো ৱেবছাইট আছে তাত প্ৰকাশ পাই গৈছে। তোমালোকে চাব পাৰিছা আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা আহি পৰিছে আৰু তোমালোকৰ ৰিজাল্ট দিব 4 তাৰিখ। চাব পাৰিছা 4 মে 10টা বজাত প্ৰকাশ কৰা হ'ব আৰু ৰিজাল্টৰ ৱেবছাইট কেইটা চাব পাৰিছে www.ahsec.com www.result.com এইকেইটা যিকেইটা ৱেবছাইট আছে তাত গৈ তোমালোকে ৰিজাল্টবোৰ চেক কৰিব পাৰিবা। আৰু লগতে আৰু এটা এপো দিছে উপলব্ধ হ'ব আৰু এপতো কিছুমান উপলব্ধ আছে যিটো তুমি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। আৰু যদি ৱেবছাইটৰ পৰা চাব বিচাৰা এইটো চাব পাৰিছা। আৰু তোমালোকৰ এইটো ৰিজাল্ট ফাইনেল আপডেট হয়, এইটো হাই ছেকেণ্ডেৰী ফালৰ পৰা চাব পাৰিছা। অফিচিয়েল ছিগনেচাৰ কৰা আছে, কোনো ধৰণৰ ফেক আপডেট নহয়। তোমালোকক মই বাৰে বাৰে কৈ দিছোঁ 4 তাৰিখে মানে অহাকালিলৈ ৰাতিপুৱা 10টাত তোমালোকে পাই যাবা তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট। গতিকে বন্ধুবান্ধৱীসকল বহুত বেছি ভাল খবৰ, আৰু এই খবৰটো তোমালোকে অতি শীঘ্ৰে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকেও গম পায় কথাটো আৰু কালিৰ কাৰণে সাজু হৈ থাকে ৰিজাল্টৰ বাবে। গতিকে বহুত বেছি ভাল খবৰ, আৰু আশা কৰোঁ সকলোৰে ৰিজাল্টবোৰ ভাল হওক আৰু টেনশ্যন নল'ব। কিছুমান এইবাৰ গ্ৰেছ মাৰ্কো বহুত ধুনীয়াকৈ দিব বুলি আশা ৰাখিছোঁ। আৰু কিবা অসুবিধা থাকিলে কমেণ্ট কৰিবা, মই নিশ্চয় তোমালোকৰ হেল্পৰ কাৰণে হাত আগবঢ়াম। আৰু চাব পাৰিছা এইটো অহাকালিলৈ 10টা বজাত ৰিজাল্ট প্ৰকাশ কৰা হ'ব। বহুত বেছি ভাল খবৰ বুলি ক'ব পাৰি। বহুত দিন ধৰি অপেক্ষাত আছিলে ন, সেইকাৰণে ভাল লাগিছে আপডেটটো শুনি পেলাই। ৰাতিপুৱা পাইছোঁ যিহেতু আপডেটটো, গতিকে বন্ধুসকললৈ শ্বেয়াৰ কৰি দিছোঁ। ধন্যবাদ। আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আপডেটবোৰ পাই থাকিবৰ কাৰণে। যিকোনো অসমৰ জবৰ ৰিলেটেড, ৰিজাল্ট ৰিলেটেড আৰু যিকোনো আপোনাৰ এডুকেশ্যন ৰিলেটেড আপডেটবোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।